ক্লাস 9 ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিৰ মূল অংশখিনি মানে আমি এতিয়া পাঠ্যপুথিলৈ আগবাঢ়িম এতিয়া পাঠ্যপুথিৰ যিটো টপিক আমি আলোচনা কৰিম বুলি আগতে মই কৈ থৈছিলোঁ গতি চেপ্টাৰটোলৈ যোৱাৰ আগতে আমি জানিব লাগিব গতি কাক বোলে গতি বা স্থিৰ অৱস্থা গতিশীল অৱস্থা বা স্থিৰ অৱস্থা মানেনো কি এতিয়া চোৱা স্থিৰ অৱস্থা বা গতিশীল অৱস্থাটো এজন নিৰীক্ষকৰ ওপৰত মানে এজন অবজাৰ্ভাৰৰ ওপৰত নিৰ্ভৰশীল যেনেকৈ এটা বস্তু যদি মই স্থিৰ অৱস্থাত আছে বুলি কওঁ তেতিয়াহ'লে অন্য এজন অবজাৰ্ভাৰে বা অন্য এজন নিৰীক্ষকে এইটো গতিশীল অৱস্থাত থাকিব পাৰে আছে বুলিও ক'ব পাৰে যেনে তোমালোকে চকে বুজিবলৈ অকণমান টান পাইছা শুনা যদি ধৰা আমাৰ এই বেঞ্চ টেবুল চকী এইবিলাক যিবিলাক আছে তোমাৰ সন্মুখত যিখন টেবুল আছে সেইখন তোমাক যদি সোধে টেবুলখন কি অৱস্থাত আছে তে তোমালোকে নিশ্চয় এইটো স্থিৰ অৱস্থাত আছে বুলি ক'বা কাৰণ তোমাৰ বাবে সেই টেবুলখনে স্থান পৰিৱৰ্তন কৰা নাই মানে সময় গৈ আছে তুমি চাই আছা বস্তুটো টেবুলখনে একেটা স্থানতে অবিৰতভাৱে আছে গতিকে তোমাৰ বাবে টেবুলখন স্থিৰ অৱস্থাত আছে কিন্তু এই টেবুলখনকে যদি এজন চন্দ্ৰত থকা মানুহে ধৰি লৈছোঁ এজন মানুহ চন্দ্ৰৰ পৰা এজন মানুহে চন্দ্ৰত গৈ পেলাই টেবুলখন চাই আছে জাষ্ট ইমাজিন কৰা তেতিয়া কি দেখিব সেই টেবুলখনকতো ৰখি থকা নেদেখিব কাৰণ টেবুলখন আছে পৃথিৱীৰ ওপৰত আৰু পৃথিৱীটো গতিশীল পৃথিৱী গৈ আছে গতিকে মানুহজনে দেখিব যে সেই টেবুলখনো এটা নিৰ্দিষ্ট স্পীডত গতি কৰি আছে গতিকে যেতিয়া নিৰীক্ষক মানে অবজাৰ্ভাৰ যেতিয়া সলনি হৈ গ'ল আগৰ অবজাৰ্ভাৰ আছিলা তুমি আৰু এতিয়া অবজাৰ্ভাৰজন আছে ধৰা চন্দ্ৰ তো লগে লগে ষ্টেটমেণ্টটো চেঞ্জ হৈ যাব তুমি ক'লা স্থিৰ অৱস্থাত সেইজন মানুহ যিজন চন্দ্ৰত বহি থাকিব তেওঁ ক'ব যে নাই গতি কৰি আছে তো গতিকে স্থিৰ অৱস্থা বুলি আমি যে কওঁ সেইটো আমাৰ নিৰীক্ষকজনৰ ওপৰত নিৰ্ভৰ কৰে মানে অবজাৰ্ভাৰজনৰ ওপৰত নিৰ্ভৰ কৰে অবজাৰ্ভাৰজনে যদি দেখিছে যে সময় গৈ আছে কিন্তু বস্তুটোৱে স্থান পৰিৱৰ্তন কৰা নাই তেতিয়াহ'লে অবজাৰ্ভাৰজনে ক'ব যে বস্তুটো স্থিৰ অৱস্থাত আছে গতিকে অবজাৰ্ভাৰজনে যদি আকৌ সেই একেটা বস্তুকে সময় গৈ আছে বস্তুটোৱে স্থান পৰিৱৰ্তন কৰা দেখিছে যেনেকৈ মই অকণমান আগতে ক'লোঁ চন্দ্ৰত বহি থকা মানুহজনে সেই একেখন টেবুল গৈ থকা দেখিব গতিকে কোনো এটা বস্তু পৰম স্থিৰ অৱস্থাত নাথাকে তো স্থিৰ বুলি ক'লে সেইটো হ'ব নিৰীক্ষক সাপেক্ষে কোৱা বস্তু মানে নিৰীক্ষকৰ ওপৰত ডিপেণ্ড কৰি কথাটো সলনি হ'ব গতিকে তোমালোকে এটা কথা মনত ৰাখিবা এই বিশ্বব্ৰহ্মাণ্ডত কোনো বস্তুৱে পৰম স্থিৰ অৱস্থাত নাথাকে প্ৰথম কথা দ্বিতীয় কথা গতি বোলা বস্তুটো একে নিৰীক্ষকৰ ওপৰত ডিপেণ্ড কৰে মানে অবজাৰ্ভাৰৰ ওপৰত ডিপেণ্ড কৰে কোনোবাই দেখিব কোনোবা এটা বস্তু বহুত বেছি স্পীডত গৈ আছে হয়তো বেলেগ এজনে সেই বস্তুটো কম স্পীডত যোৱা দেখা পাব তো গতিকে গতি আৰু স্থিৰ গতি বুলি ক'লে স্থিৰ অৱস্থাটো গতিৰ ভিতৰতে পৰে আচলতে গতি চেপ্টাৰটোৰ ভিতৰতে পৰিব গতি বা গতিশীল অৱস্থা বা স্থিৰ অৱস্থা এটা বস্তুৰ নিৰীক্ষকৰ ওপৰত নিৰ্ভৰশীল যদি এজন নিৰীক্ষকে সময় সাপেক্ষে বস্তুটোৰ স্থানৰ পৰিৱৰ্তন হৈ থকা দেখিছে তেতিয়াহ'লে বস্তুটোক গতি কৰি থকা বুলি ক'ব আৰু যদি এজন নিৰীক্ষকে বস্তুটো সময় সাপেক্ষে স্থানৰ পৰিৱৰ্তন হোৱা দেখা নাই তেতিয়াহ'লে বস্তুটোক স্থিৰ অৱস্থাত থকা বুলি ক'ব তো এতিয়া গতি আৰু স্থিৰ অৱস্থাৰ কথাটো মই ক'লোঁ এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ মূল অংশ যেনেকৈ প্ৰথম আছে তোমালোকৰ সৰল আৰু দূৰত্ব প্ৰথম কথাটো জানিবলগীয়া কথাটো হৈছে সৰল আৰু দূৰত্ব সৰল আৰু দূৰত্ব এই দুটা যদিও শুনিবলৈ একে লাগে কিন্তু দুটা বস্তুৱে সম্পূৰ্ণ বহুত এই দুটা বস্তুৰ মাজত বহুত পাৰ্থক্য আছে যেনে চোৱা সৰল হৈছে এটা ভেক্টৰ ৰাশি মানে সৰণৰ যেতিয়া আমি যোগ বিয়োগ কৰাৰ দৰকাৰ হৈ পৰিব সৰণৰ মানবিলাক লৈ আমি যেতিয়া যোগ বিয়োগ কৰিবলৈ দৰকাৰ হ'ব তেতিয়া আমি তাৰ অকণ মানখিনি ব্যৱহাৰ কৰিলে নহ'ব তাৰ দিশৰ প্ৰতিও আমি নজৰ ৰাখিব লাগিব আমি তাৰ কোন দিশত পূবফালে গৈছে দক্ষিণ ফালে গৈছে উত্তৰ ফালে গৈছে এইখিনি বস্তু আমি জানিব লাগিব সৰণৰ কথা বা সৰণৰ যেতিয়া যোগ বিয়োগ কৰিবলৈ আমি আগবাঢ়িম কিন্তু দূৰত্ব হৈছে এটা স্কেলাৰ ৰাশি যাৰ যোগ বিয়োগ কৰিবলৈ বা যাক সম্পূৰ্ণৰূপে প্ৰকাশ কৰিবলৈ কেৱল মাত্ৰ তাৰ মান হ'লেই সম্পূৰ্ণ তাৰ প্ৰকাশ কৰা হ'ব যেনেকৈ ধৰা 2 কিলোমিটাৰ তো মান বুলি ক'লে মই আগতেও কৈছোঁ মান মানে এটা সংখ্যা থাকিব লগত তাৰ একক থাকিব ঠিক আছে কিন্তু যেতিয়া তুমি সৰল প্ৰকাশ কৰিবলৈ যাবা
তেতিয়া তুমি অকল মান প্ৰকাশ কৰিলে নহ'ব। ধৰা এটা জেগাৰ পৰা এটা জেগালৈ সৰণ হ'ল, মই বুজাম এইটো কথা 5 কিলোমিটাৰ, কিন্তু 5 কিলোমিটাৰ বুলি লিখিলে নহ'ব, কোনফালে গৈছা তুমি, উত্তৰ ফালে নে দক্ষিণ ফালে নে কোনফালে, উত্তৰ ফালে লিখিব লাগিব, উত্তৰ ফালে, দক্ষিণ ফালে বা পূব ফালে, পশ্চিম ফালে লিখিব লাগিব। গতিকে সৰণৰ ক্ষেত্ৰত আমি দিশ আমি লিখিব লাগিব, কিন্তু দূৰত্ব যেতিয়া আমি প্ৰকাশ কৰিম তেতিয়াহ'লে দিশৰ প্ৰয়োজন নহয়, বা সৰণৰ যেতিয়া আমি কেলকুলেশ্যন কৰিম তেতিয়াহ'লে আমি তাৰ দিশৰ প্ৰতি নজৰ ৰাখিব লাগিব। কিন্তু দূৰত্ব যেতিয়া আমি প্ৰকাশ কৰিম বা দূৰত্ব লৈ পেলাই যেতিয়া আমি কেলকুলেশ্যন কৰিম তেতিয়া তাৰ দিশৰ কোনো প্ৰয়োজন নাই। কোনফালে তাৰ দূৰত্ব কোনফালে হৈছে বা দূৰত্ব কোনফালে অতিক্ৰম কৰিছে এইটো আমি নাজানিলেও আমি তাৰ সম্পূৰ্ণ প্ৰকাশ বা সম্পূৰ্ণ তাৰ কেলকুলেশ্যন কৰি শেষ কৰিব পাৰিম। তাৰপিছত আহিলে মই এতিয়া তোমালোকক এই দুটা বস্তু সম্পূৰ্ণ ভালদৰে বুজাবলৈ চেষ্টা কৰিম। তোমালোকে চাবা, প্ৰথম কথা হৈছে ধৰি লৈছোঁ তোমাৰ এইখন তোমাৰ ঘৰ, এইখন তোমাৰ ঘৰ, ঠিক আছে, আৰু এইটো তোমাৰ স্কুল, ঠিক আছে। এতিয়া তুমি যেতিয়া ঘৰৰ পৰা স্কুললৈ আহা, তোমাৰ ধৰা এইটো ৰাস্তাৰে তুমি এনেকৈ কৰি স্কুললৈ আহা। এতিয়া তোমাক যদি কয় যে তুমি ঘৰৰ পৰা স্কুললৈ আহোঁতে কিমান দূৰত্ব অতিক্ৰম কৰিলা, তেতিয়াহ'লে তুমি এই গোটেই ৰাস্তাটো, যিটো ৰাস্তাইদি তুমি আহিলা, এই ৰাস্তাটোৰ এই ষ্টাৰ্টিং পইণ্টৰ পৰা শেষলৈকে এই গোটেই ৰাস্তাটোৰ দৈৰ্ঘ্য জুখিব লাগিব, আৰু এই গোটেই ৰাস্তাটোৰ দৈৰ্ঘ্য হ'ব দূৰত্বৰ পৰিমাণ, তুমি অতিক্ৰম কৰা দূৰত্বৰ পৰিমাণ যেতিয়া তুমি ঘৰৰ পৰা স্কুললৈ আহিছিলা। তো দূৰত্ব মানে হৈছে এজন মানুহে প্ৰাৰম্ভিক বিন্দুৰ পৰা, প্ৰাৰম্ভিক বিন্দু কোনটো তোমাৰ এইটো, ঘৰ হৈছে প্ৰাৰম্ভিক বিন্দু, য'ৰ পৰা তুমি যাত্ৰা আৰম্ভ কৰিছা, আৰু য'ত তুমি শেষ কৰিছা এইটো হৈছে তোমাৰ অন্তিম বিন্দু। গতিকে তুমি প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুলৈ যাত্ৰা কৰোঁতে যি পথেৰে যাত্ৰা কৰিছিলা সেই পথটোৰ সম্পূৰ্ণ দৈৰ্ঘ্যকে দূৰত্ব বুলি ক'ব। তাত আমি কোনো দিশৰ প্ৰয়োজন নাই, দিশ একো মেনশ্যন কৰিবলগীয়া নাই। এতিয়া ধৰা তোমাৰ এই পথটোৰ দৈৰ্ঘ্য ধৰি লৈছোঁ 3 কিলোমিটাৰ, তো দূৰত্ব কিমান হ'ব, দূৰত্ব হ'ব 3 কিলোমিটাৰ, তাত আৰু একো দিশৰ প্ৰয়োজন নাই, ঠিক আছে। এতিয়া যদি তোমাক এতিয়া একেটা সময়তে তোমাক সুধিলে সৰণ কিমান, সৰণ হৈছে নিম্নতম দূৰত্ব প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুলৈ যাত্ৰা কৰোঁতে অতিক্ৰম কৰা নিম্নতম দূৰত্বকে ক'ব সৰণ। প্ৰাৰম্ভিক বিন্দু মই আকৌ কৈছোঁ, এইটো হৈছে প্ৰাৰম্ভিক বিন্দু য'ৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ, আৰু য'ত আমি শেষ কৰিম সেইটোক ক'ম আমি অন্তিম বিন্দু। এতিয়া প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুলৈ যি নিম্নতম দূৰত্ব অতিক্ৰম কৰিবা সেইটোৱে হ'ব তোমাৰ সৰণ। এতিয়া নিম্নতম দূৰত্ব আমি উলিয়াম কিদৰে, নিম্নতম দূৰত্ব উলিয়াবলৈ সদায় আমি সৰলৰেখা আঁকো। তো এতিয়া প্ৰথম প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুলৈ এডাল সৰলৰেখা আমি অংকন কৰিম এনেকৈ, আৰু এই সৰলৰেখাডালৰ দৈৰ্ঘ্যই হ'ব সৰণৰ মান, এই সৰলৰেখাডালৰ দৈৰ্ঘ্যই হ'ব সৰণৰ মান, অৰ্থাৎ সৰণ ডেফিনেটলি এই 3 কিলোমিটাৰতকৈ এই ক্ষেত্ৰত কম হ'ব। এইটো ক্ষেত্ৰত সদায় যে কম হ'ব সেইটো নহয়, কেতিয়া কম নহ'ব, কেতিয়া সমান হ'ব, এইটো আমি আলোচনা কৰিম। কিন্তু এই যিটো মই বৰ্ণনা কৰিলোঁ, এই বৰ্ণনাটোৰ ক্ষেত্ৰত দূৰত্বতকৈ সৰণ কম হ'ব। ধৰি লৈছোঁ সৰণ 1 কিলোমিটাৰ হৈছে, 1 কিলোমিটাৰ তুমি কোনটো দিশত গ'লা সেইটোও লিখিব লাগিব, অকল 1 কিলোমিটাৰ লিখিলে নহ'ব। এতিয়া 1 কিলোমিটাৰ ধৰি লৈছোঁ আমি, এতিয়া যিটো আমি মেপত দিশৰ মানে ডাইৰেকশ্যন লিখোঁ ন, এইফালে নৰ্থ, এইফালে চাউথ, এইফালে ইষ্ট, এইফালে ৱেষ্ট। তো এতিয়া আমি যদি মেপৰ দিশৰ লগত মিলাওঁ তেতিয়াহ'লে এইটো ক'ৰ পৰা অহা নিচিনা লাগিছে, এনেকৈ অহা নিচিনা লাগিছে, মানে নৰ্থ ৱেষ্টৰ পৰা চাউথ ইষ্টলৈ আহিছে। গতিকে আমি লিখিব লাগিব 1 কিলোমিটাৰ কোনফালে আহিলে, চাউথ ইষ্টৰ ফালে, চাউথ ইষ্টৰ ফালে। এতিয়া হ'ল সৰণৰ সম্পূৰ্ণ প্ৰকাশ। তো সৰণ প্ৰকাশ কৰিবৰ বাবে দুটা বস্তুৰ প্ৰয়োজন হ'ল, এটা হৈছে একক আৰু আনটো হৈছে দিশ। তো সৰণ আৰু দূৰত্বৰ কথা ক'লোঁ,
যদিহে পথটো একা বেকা হয় তেতিয়াহ'লে সদায় হৰণ দূৰত্বতকৈ কম হ'ব। ধৰি লৈছোঁ তোমাৰ পথটো চিধা, ধৰি লৈছোঁ তুমি ইয়াৰ পৰা এইটো তোমাৰ ঘৰ H বুলি লিখিছোঁ আৰু এইটো তোমাৰ এখন তোমাৰ স্কুল S বুলি লিখিছোঁ। তোমাৰ পথটো এনেকুৱা চিধা, তুমি ঘৰৰ পৰা স্কুললৈ আহিছা এটা চিধা পথেৰে। এতিয়া তোমাক যদি দূৰত্ব সোধে এই পথটোৰ দৈৰ্ঘ্যই দূৰত্ব, ঠিক আছে। আকৌ যদি তোমাক হৰণ সোধে যিহেতু এইটোৱে সৰলৰৈখিক এইটো চিধা ৰাস্তা এটা, গতিকে আমি সৰলৰেখা আঁকিলে ইয়াৰ লগত কোইনচাইড হ'ব, ইয়াৰ লগত খাপ খাই পৰিব, মানে অভাৰলেপ হ'ব। গতিকে ইয়াত এই ক্ষেত্ৰত সৰল আৰু দূৰত্ব সমান হ'ব, মান সমান হ'ব। ধৰি লৈছোঁ এইটো 2 কিলোমিটাৰ, তেতিয়াহ'লে দূৰত্বও হ'ব 2 কিলোমিটাৰ, দূৰত্বও হ'ব 2 কিলোমিটাৰ আৰু হৰণো হ'ব 2 কিলোমিটাৰ। কিন্তু এটা কথা থাকি গ'ল, সেইটো হৈছে দূৰত্ব যিহেতু স্কেলাৰ ৰাশি, গতিকে আমি অকল এইটো লিখিলে শেষ হৈ যাব দূৰত্বৰ কথা, কিন্তু হৰণটো শেষ হোৱা নাই ন, হৰণৰ কথা আৰু লিখিব বাকী আছে। তো হৰণত আমি 2 কিলোমিটাৰ কোনটো দিশত লিখিব লাগিব, যদি তুমি একো নাজানা অন্তত স্কুলৰ দিশত সেইটো লিখিলেও হ'ব। কিন্তু যদি আকৌ আমি নৰ্থ চাউথ ইষ্ট ৱেষ্ট মেপৰ যিটো আমি দিশৰ হেৰি লিখোঁ সেইটো যদি আমি ব্যৱহাৰ কৰোঁ এনেকৈ, তেতিয়াহ'লে আমি কি বুলি লিখিব পাৰিম, ৱেষ্টৰ পৰা ইষ্টৰ ফালে, মানে হৰণ 2 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট লিখিলেও হ'ব বা পশ্চিমৰ পৰা পূবৰ ফালে বুলি লিখিলেও হ'ব। 2 কিলোমিটাৰ পশ্চিমৰ পৰা কোনফালে হ'ল, পূবৰ ফালে। দুটা ক্ষেত্ৰতে তোমালোকে দেখিলা যে যেতিয়া আমি দূৰত্ব প্ৰকাশ কৰোঁ খালি মানে সম্পূৰ্ণভাৱে প্ৰকাশ কৰিব পাৰি, কিন্তু যেতিয়া আমি হৰণ প্ৰকাশ কৰোঁ মানৰ লগতে দিশৰ প্ৰয়োজন হ'ব। আৰু এটা কথা শুনা, এতিয়া যদি এই মানুহজনে বা তুমিয়ে ধৰি লৈছোঁ এনেকৈ গ'লা, তুমি স্কুলত থাকিলা, আকৌ ঘূৰি আহিটো ঘৰে পাবাহি, এই ক্ষেত্ৰত তোমাৰ দূৰত্ব আৰু হৰণ কিমান হ'ব? তুমিতো ঘৰলৈ ঘূৰি আহিবা ন ছুটি হ'লে, গতিকে তেতিয়া তোমাৰ কিমান হ'ব? আমি ধৰি লৈছিলোঁ এই পথটোৰ দৈৰ্ঘ্য আছে 2 কিলোমিটাৰ, এতিয়া আমাৰ হৰণ কিমান হ'ব আৰু দূৰত্ব কিমান হ'ব আমি নিৰ্ণয় কৰিম, 2 কিলোমিটাৰ। এতিয়া এই ক্ষেত্ৰত হৰণ হ'ব, প্ৰথমে দূৰত্বটোকে কৈ লওঁ, দূৰত্ব হ'ব এনেকৈ গ'লা 2 কিলোমিটাৰ, ঘূৰি আহিলা 2 কিলোমিটাৰ, গোটেই পথটোৰ দৈৰ্ঘ্য হ'ল 2 + 2 অৰ্থাৎ 4 কিলোমিটাৰ। হৈ গ'ল, দূৰত্ব সম্পূৰ্ণৰূপে প্ৰকাশ হৈ গ'ল। কিন্তু হৰণ কি হ'ব? হৰণ হ'ব, হৰণ মানে কি, এটা প্ৰাৰম্ভিক বিন্দু, এইটো ইয়াত প্ৰাৰম্ভিক বিন্দু এইটো আৰু অন্তিম বিন্দু এইটো, প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ সৰলৰৈখিক দূৰত্ব এক নিৰ্দিষ্ট দিশত সম্পূৰ্ণ কৰা এটা প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ মাজৰ সৰলৰৈখিক দূৰত্বকে হৰণ বোলে। প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ মাজৰ এক নিৰ্দিষ্ট দিশত অতিক্ৰম কৰা নিম্নতম দূৰত্বকে হৰণ বুলি কোৱা হয়। গতিকে এইটো নিম্নতম দূৰত্ব কি হ'ল? এতিয়া তোমাৰ প্ৰাৰম্ভিক বিন্দু ঘৰ পৰা আৰম্ভ কৰিছিলোঁ, আহি পেলাই তুমি ঘৰ পালাহি, গতিকে অন্তিম বিন্দু তোমাৰ ঘৰ। গতিকে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ সৰলৰৈখিক দূৰত্ব কি হ'ল? ঘৰ আৰু ঘৰৰ মাজৰ দূৰত্ব কিমান হ'ব? 0। গতিকে হৰণ হৈ গ'ল 0। ইয়াত তুমি দিশ লিখিব পাৰা, দিশ লিখিলে কি লিখিবা? ঘৰৰ ফালে, বা তুমি কি লিখিবা? ৱেষ্টৰ পৰা আৰম্ভ কৰি ৱেষ্টৰ ফালে, মানে পশ্চিমৰ পৰা আৰম্ভ কৰি আকৌ পশ্চিমলৈ গতি কৰিবা। ঠিক আছে, ইয়াত লিখিব পাৰা তুমি পশ্চিমৰ পৰা পশ্চিমলৈ। ঠিক আছে, এতিয়া কি গম পালা? আমি ইয়াৰ পৰা 3টা কথা গম পালোঁ। এটা হ'ল দূৰত্ব হৰণতকৈ কেতিয়াও সৰু হ'ব নোৱাৰে, দূৰত্ব হৰণতকৈ কেতিয়াও সৰু হ'ব নোৱাৰে, দূৰত্ব cannot be less than হৰণ, নম্বৰ 1 কথা। কাৰণ হৰণেই হৈছে নিম্নতম দূৰত্ব, তাতকৈ নিম্নতম আৰু কি হ'ব পাৰে? তো দূৰত্ব কেতিয়াও হৰণতকৈ সৰু হ'ব নোৱাৰে, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো শিকিলোঁ যে দূৰত্ব হৰণৰ সমান হ'ব পাৰে, হৰণৰ সমান হ'ব পাৰে। কেতিয়া হ'ব? যেতিয়া ৰাস্তাটো চিধা হ'ব। অকণমান আগতে যিটো মই এক্সাম্পল দিছিলোঁ যে তুমি ঘৰৰ পৰা স্কুললৈ গৈছা চিধা ৰাস্তাৰে,
তেতিয়া তোমাৰ দূৰত্ব আৰু হৰণ সমান হ'ব 3 নম্বৰ কথাটো আমি শিকিলো এটা গতিশীল বস্তু এটা যেতিয়া গতি কৰে তাৰ কেতিয়াও দূৰত্ব 0 হ'ব নোৱাৰে গতিশীল বস্তু এটাৰ দূৰত্ব কেতিয়াও শূন্য হ'ব নোৱাৰে দূৰত্ব গতিশীল বস্তুৰ দূৰত্ব গতিশীল বস্তুৰ দূৰত্ব cannot be equal to 0 কিন্তু গতিশীল বস্তুৰ হৰণ শূন্য হ'ব পাৰে গতিশীল বস্তুৰ কিন্তু গতিশীল বস্তুৰ হৰণ equal to it may be or it can be equal to 0 তো এটো আমাৰ কনক্লুজন তো প্ৰথম কথা আমি কি কইলো দূৰত্ব এটা বস্তু যেতিয়া গতি কৰিব তাৰ দূৰত্ব কিবা এটা পাম আমি হৰণ কিবা এটা পাম তো দূৰত্ব cannot be less than হৰণ ঠিক আছে কেতিয়াবা দূৰত্ব হৰণৰ সমান হ'ব পাৰে কেতিয়া হ'ব যেতিয়া বস্তু এটা সিধা ৰাস্তাৰে গতি কৰিব 3 নম্বৰ কথাটো হৈছে গতিশীল বস্তু এটা যদি এটা বস্তুৱে গতি কৰে তেতিয়ালে তাৰ দূৰত্ব কেতিয়াও শূন্য হ'ব নোৱাৰে কিবা এটা নহয় কিবা এটা ভ্যালু আমি তাৰ পাম কিন্তু গতিশীল বস্তুৰ হৰণ শূন্য হ'ব পাৰে কাৰণ আমি মাত্ৰ দেখিলো যদি তোমাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একে হয় তেতিয়ালে হৰণৰ মান আমি কি পাইছিলো এইটো হৰণৰ মান আমি শূন্য পাইছিলো ওকে তো তাৰ পৰা আমি এইখিনি কথা গম পালো ইয়াত তোমালোকৰ কেইটামান কোৱেশ্চন দিছিলে এইখিনি এটা এক্টিভিটি আমি ডিসকাস কৰিম অকণ পিছত ইয়াৰ নেক্সট ভিডিওটো তোমালোকে এক্টিভিটিটো ডিসকাস কৰা পাবা বস্তু এটা এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰে নে ইয়েস পাৰে ইমাত্ৰ আমি এক্সাম্পল লৈ বুজিলো যদি পাৰে তেন্তে তোমাৰ উত্তৰ সমৰ্থনত এটা উদাহৰণ দিয়া ওকে এই উদাহৰণ তোমালোকে আৰু এটো লিখিব পাৰা যে মই ঘৰৰ পৰা আৰম্ভ কৰিলো স্কুললৈ গলো আকৌ ঘৰলৈ ঘূৰি আহিলো বা তুমি বেলেগ এটা জাগাৰ কথাও মেনশন কৰিব পাৰা বা তোমালোকে এটো লিখিব পাৰা এজন সুইমাৰে এটা পুলৰ পৰা সাঁতুৰিবলৈ আৰম্ভ কৰি আকৌ সেম পুললৈ ঘূৰি আহিলে হেতু এটা উদাহৰণ বা 2 নম্বৰ যদি এজন ব্যাটসম্যানে 2 ৰান লয় অৱশ্যে 2 ৰান ললে অকমান ঘূৰি আহি পেলে এই স্টাম্পটো অকমান ক্ৰস কৰি গুচি যায় কেতিয়াবা ধৰি লৈছো নাই যোৱা আই পেলে ৰখি গল তো 2 ৰান ললেও হৰণ 0 হৰণৰ মান শূন্য হ'ব কাৰণ জোৰ পৰা গৈছে তালৈ ঘূৰি আহিলে বা তোমালোকে যদি হেবিলাক দিবলৈ টান পোৱা এনেকে এটা এক্সাম্পল দিব পাৰা যে এইটো ঘৰ এইটো স্কুল এখন স্কুল আমি ঘৰৰ পৰা আৰম্ভ কৰিলো স্কুললৈ গলো আকৌ আমি ঘৰলৈ ঘূৰি আহিলো তেতিয়া হলে আমাৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একে হ'ল গতিকে আমাৰ এতিয়া হৰণৰ মান শূন্য হ'ব দ্বিতীয়টো হৈছে এটো আমি নেক্সট ক্লাছত কৰি দিম মই এটো হৰণৰ ক্ষেত্ৰত তলৰ কোনটো শূন্য ই শূন্য হ'ব নোৱাৰে কোনটো সত্য ই শূন্য হ'ব নোৱাৰে নি শূন্য হ'ব পাৰে হৰণ শূন্য হ'ব পাৰে ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি নহয় ইয়াৰ মান কেতিয়াও অতিক্ৰম কৰা দূৰত্বতকৈ বেছি নহয় হয়নে তো গতিকে আমি দুটা কোৱেশ্চনৰ আনসাৰ এটা পাইলো ইয়াৰ পিছত আমি এই অংকটো আমি নেক্সট ক্লাছত কৰিম তাৰ পিছত মই আৰু এটা লাষ্ট এটা কথা কৈ শেষ কৰোঁ মোৰ ভিডিওটো এটো হৈছে যে যদি এটা ভেক্টৰ ৰাশি আছে ভেক্টৰ ৰাশি এটা যিকোনো এটা ভেক্টৰ ৰাশি ঠিক আছে ভেক্টৰ ৰাশি ধৰা এ এটা ভেক্টৰ ৰাশি এই ভেক্টৰ ৰাশিটোক আসলে ভেক্টৰ যদি হয় তেতিয়ালে আমি তাৰ ওপৰত এৰো লিখিব লাগে ঠিক আছে তো ভেক্টৰ ৰাশি এটাৰ দুটা অংশ থাকে এটা হৈছে তাৰ মান তাক আমি এনেকে বুজাও মডুলাস অফ এ মানে এৰ মান বুলি ক'লে সদায় মন ৰাখিবা সংখ্যা থাকিব লগত একক থাকিব 2 নম্বৰটো হৈছে তাৰ দিক এই বস্তুটোৰ দিক থাকে ভেক্টৰ থাকিলে দিক থাকিব এটো মই আগৰ পৰা কৈ আহিছো গতিকে ভেক্টৰ এটাৰ দিক থাকিব দিকটো বুজাবলৈ হলে আমি এনেকুৱা এটা সিম্বল ব্যৱহাৰ কৰো য'ত আমি ওপৰতে ক্যাপ লগাই দিম এই ক্যাপটোৱে বুজাব যে এই বস্তুটোৰ দিক গতিকে আমি এটা ভেক্টৰ ৰাশি যেতিয়া প্ৰকাশ কৰিম তেতিয়ালে মান লিখিব লাগিব লগত তাৰ দিক লিখিব লাগিব যেহেতু হৰণ এটা ভেক্টৰ ৰাশি গতিকে তাৰ মানও আমি লিখিব লাগিব লগতে আমি তাৰ দিক লিখিব লাগিব এতিয়া চোৱা তোমালোকৰ কিতাপত দূৰত্ব আৰু হৰণ দুইটা বস্তুৱে এছৰে বুজাইছে ঠিক আছে এতিয়া যদি আমি এছৰে দুইটা বুজাও তেতিয়া একচুয়ালি অলপমান কনফিউজন হৈ যায় তো মই এটা কথা কৈ দিও তোমালোকৰ কিতাপত হেতু নাই উল্লেখ কৰা কিন্তু যদি মই এছৰে দূৰত্ব বুজাবলৈ মই যদি এছ ব্যৱহাৰ কৰো তেতিয়ালে মই এছৰ ওপৰত এৰো ব্যৱহাৰ কৰিব লাগিব হৰণৰ বাবে কাৰণ হৰণ এটা
ভেক্টৰ ৰাশি হয়নে তো গতিকে ভেক্টৰ ৰাশি s কোৱাৰ লগে লগে ইয়াৰ দুটা অংশ থাকিব ইমানটো মই যে কৈছিলো এটা হৈছে তাৰ মান আৰু এটা হৈছে তাৰ দিক ঠিক আছে তো গতিকে সকলো ভেক্টৰ ৰাশি আমি আৰু পাম ত্ৰুটি বেগ পাম তাতো মই দেখুৱাম তোমালোকৰ পাঠ্যক্ৰমবিলাক তো গতিকে প্ৰত্যেকটো ভেক্টৰ ৰাশিৰ দুটা অংশ থাকে এটা হ'ব মান মান মানে মই আকৌ বাৰে বাৰে কৈ আছো সংখ্যা আৰু একক 2 নম্বৰ পাৰ্টটো হৈছে দিক ঠিক আছে ইয়াকে কৈ আজি মোৰ ভিডিঅ'টো মই শেষ কৰিলো নেক্সট ভিডিঅ'ত তোমালোকে নেক্সট পাৰ্টটো পাবা ফলো কৰিবা মোক আৰু বিজ্ঞান লেটস এনজয় বিজ্ঞান ওকে বাই বাই